खुलुमबाय लोगोफोर क'क्राझाराव बमा क'क्राझार जिल्लानि सिङाव थानाय दतमा ओनसोलाव थांनाय हरनि 8 रिंगासो समाव बमा खुबैदों ग्रेनेड बमा खुबैदों दा बे जाथायनि सायावनो गोबां दैदेनगिरिफोरा बाथ्रा बुंदों नाथाय बे बमाखौ सोर गारखो सोरबा उदखारि आफादा गारखो ना जों बायदि सरासनस्रा मानसिफोरासो गारखो ना सोर गारफैखो बेखौ दासिमाव रोखा खालामथ'नाय जायाखै जायखिया बे बमा गारनायखौ लानानै ओनसोल नाङैनो दुंहाव थासारि सोमजिदों आसरित बमाखौ सोर गारफैखो बेखौथ' मिथिला दा नायबिजिरगासिनो दङ नायबिजिरनाया सोलिगासिनो दङ हरनि समाव मैया हर माने बांद्राय हर नङा मोनानि 8टासोआव जादों बे जाथाया आरो दा बे जाथायनि सायाव आसामनि मन्थ्रि उरखावग्रा ब्रह्म बिथाङाबो खुगा बेखेवदों आरो एमएलए रबिराम नार्जारि बिथाङाबो खुगा बेखेवदों दा गोबां जाथायफोर जागासिनो दङ आरो सासे जोंहा बर' आर्मि बर' मानसि आर्मिमोन बिथाङाबो कारेन्टजों बोबथाबजानानै थैदों गोबां दुखुनांथाव जाथायफोरा जागासिनो दङ কৰিব বিচাৰো বহু বছৰ ধৰি এই বিটিচি অঞ্চলত ভয় আতংকৰ মাজত থাকিব লগা হোৱা এই ৰাইজে এতিয়া শান্তিৰে বসবাস কৰিবৰ কাৰণে শান্তিৰে নিজৰ বেপাৰ বাণিজ্য যিবিলাক কাম কাজ এইবিলাক চলাই থাকিবৰ কাৰণে তেখেতসকলে যেহেতু এটা পৰিস্থিতি আজি লাভ কৰিছে সেই পৰিস্থিতিৰ মাজতে আজি এই ধৰণৰ যে ঘটনা ঘটিলে আমি সঁচাকৈ হেতুকে ক'ব লাগিব যে সঁচাকৈ বিটিচি অঞ্চলৰ শান্তি ঘূৰি আহিছে বুলি যেটো আমি প্ৰচাৰ চলাই আছো জোৰদাৰভাৱে এই প্ৰচাৰ চলোৱাটো এটা এটা মানে হোসানা মিছা এটা এটা পপুলাৰ স্বৰূপ এটা মানে প্ৰচাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ যদি ইমানে মানে শান্তি ঘূৰি আহিছে বা এই ধৰণৰ কোটাঘাতমূলক কাৰ্যকলাপ কৰা সংগঠনসমূহে যদি একেবাৰে নাইকিয়া হৈছে তেনেহ'লে গ্ৰেনেডৰ নিচিনা এই নিক্ষেপ কৰা ঘটনা সেই ঘটনাটো মামুলি ঘটনা নহয় এইটো সাধাৰণ মানুহবিলাকে কেতিয়াও কৰিব নোৱাৰে ইয়াৰ লগত কোনোবা এটা ডাঙৰ শক্তি জড়িত হৈ আছে আৰু ডাঙৰ এটা উদ্দেশ্য লৈ পেলাই এইবিলাক সংগঠন কৰা মানুহ আছে গতিকে চৰকাৰৰ ফালৰ পৰা জোৰদাৰভাৱে তদন্ত কৰি এইসকলক আৰম্ভণিতে নিৰ্মূল কৰিবৰ কাৰণে ধ্বংস কৰিবৰ কাৰণে জোৰদাৰভাৱে এটা পদক্ষেপ ল'ব লাগে জোৰদাৰভাৱে এটা তদন্ত কৰিব লাগে বিভিন্ন এংগেল থাকিব পাৰে ইয়াত নানান ধৰণৰ এংগেলবিলাক এতিয়া ৰহস্যবিলাক এতিয়া তদন্তৰ দ্বাৰা দি উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগিব টকা পইচা দাবী কৰাই হওক বা ব্যক্তিগত শত্ৰুতাই হওক কোনোবা এটা মানে বেলেগ ইয়াত আকৌ ভয় আতংক সৃষ্টি কৰাৰ এটা মানে তেনেকুৱা চক্ৰান্তকাৰী ব্যক্তিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেও হয়তো কৰিব পাৰে বিভিন্ন ধৰণৰ এংগেলবিলাক আজি সাঙুৰি লৈ পেলাই চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজন আছে যে নহওক যেটো ঘটনা ঘটিছে এই ঘটনাটো দুনাই আকৌ হ'ব নালাগে দতমা এটা শান্তিপূৰ্ণ অঞ্চল আৰু ইয়াত ভালকৈ বেপাৰ বাণিজ্য চলি আছে আমি শান্তিপূৰ্ণভাৱে ইয়াত বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে একেলগে মিলি পেলাই বসবাস কৰিছোঁ আমাক শান্তি লাগে আমাক এই ভয় আতংকৰ মাজত যাই থাকিবৰ কাৰণে এই পৰিস্থিতি কেতিয়াও নালাগে আৰু এই শান্তি পৰিৱেশ বিনষ্ট কৰিব খোজা ব্যক্তিসকলক সংগঠনসমূহক যিকোনো চক্ৰক দমন কৰিবৰ কাৰণে চৰকাৰে কঠোৰ হাতেৰে মানে ইয়াৰ ওপৰত ব্যৱস্থা লৈ পেলাই কাম কৰিব লাগে মই সেইখিনিকে দাবী জনাইছোঁ